নমস্কাৰ, মই প্ৰাঞ্জল প্ৰতীম হাজৰিকা। কেপশ্যনটো ইতিমধ্যেই দেখিছে যে সংকটত বিহু। সকলোৱে জানে অসমীয়া জাতিৰ আয়ুস ৰেখা হৈছে বিহু, কিন্তু তাৰ পাছতো আমি কিয় কেপশ্যন দিছোঁ সংকটত বিহু? বিষয়টি আৰম্ভণি কৰাৰ পূৰ্বেই এফাকি যোজনাৰেই আমাৰ এই বিষয়টি আৰম্ভ কৰিবলৈ লৈছোঁ। বিহুটি নামেৰে তিনিটি আখৰে কোনে লিখি গ'ল শিলত, ঘূণেও নধৰে মামৰেও নধৰে, থাকিল অসমীয়াৰ মাজত। হয়, বিহু হৈছে এনে এটা বিষয় যিটো বিষয়ত নেকি কেতিয়াও ঘূণেও নধৰে, কেতিয়াও মামৰেও নধৰে, কিন্তু কিয়নো বিহু আমাৰ আয়ুস ৰেখা। কিন্তু তাৰ পাছতো বৰ্তমান পৰিস্থিতিত এনে কিছু বিষয় বা এনে কিছু প্ৰশ্ন উত্থাপিত হৈছে যে সঁচাকৈ বৰ্তমান বিহু সংকটত নেকি? মই এইসমূহ বিষয় বা এই প্ৰশ্নটো মই এই কাৰণেই আনিছোঁ, কাৰণ কৰ্মশালাৰ পৰা আৰম্ভ কৰি টিভি চেনেলৰ সংগীতানুষ্ঠানসমূহলৈকে মই বিষয়সমূহ ক'ম, কিন্তু প্ৰথমেই যদি মই আহোঁ কৰ্মশালাৰ বিষয়টোলৈ, আজিকালিৰ যিসমূহ কৰ্মশালা, সেই কৰ্মশালাসমূহত দেখিবলৈ পোৱা গৈছে যে পিতৃ মাতৃয়ে এটা ঢোল কিনি দিয়ে, নিজৰ ছোৱালীজনীক নিজৰ বিহুৰ সামগ্ৰী কিনি দিয়ে আৰু নাচিবলৈ পঠিয়ায় বা তাত কৰ্মশালাত অংশগ্ৰহণ কৰিবলৈ পঠিয়ায়, কিন্তু আগ্ৰহ দেখিবলৈ পোৱা নাযায়। আৰু তাৰ সমান্তৰালভাৱে যিসমূহ সংগীতানুষ্ঠান দেখিবলৈ পোৱা যায়, টিভি চেনেলত যিসমূহ সংগীতানুষ্ঠান দেখিবলৈ পোৱা যায়, সেইসমূহ সংগীতানুষ্ঠানত মই নামী দামী গায়ক বুলি কৈছোঁ তেওঁলোকক। নামী দামী গায়ক বুলি এইকাৰণেই কৈছোঁ কাৰণ তেওঁলোক আজি গায়ক হৈছে টিভি চেনেলৰ বাবে। তেওঁলোক যদি আজি আপোনাৰ বা মোৰ পৰা সংগীতানুষ্ঠানৰ বাবে 2 লাখ 3 লাখ লৈ যাব পাৰিছে, সেয়া একমাত্ৰ টিভি চেনেলৰ বাবে, কাৰণ তেওঁলোকক TRP দিছে টিভি চেনেলে, অৰ্থাৎ তেওঁলোকক জনপ্ৰিয় কৰিছে টিভি চেনেলে। কিন্তু তাৰ বিপৰীতে বিহু যিহেতু আমাৰ ঢোল বা নৃত্য বিশেষকৈ যেনেধৰণৰ কঁকাল ভাঙি নাচা বুলি যেনেধৰণৰ কোৱা হয়, সেইসমূহ কিন্তু তাত দেখুওৱা নাযায়। তাত দেখুওৱা হয় সংগীতানুষ্ঠান, অৰ্থাৎ নামী দামী গায়কৰ গানসমূহে দেখুওৱাত পৰিলক্ষিত হয়। আপুনি যদি ৰাতি টিভিটো খুলি চায় তেন্তে দেখিব বিভিন্ন সংগীতানুষ্ঠানৰ তেওঁলোকে বহাগৰ বতৰা বা ইত্যাদি ইত্যাদি লৈ পিনে তেনেধৰণৰ সংগীতানুষ্ঠান দেখুৱায়। কিন্তু তাৰ বিপৰীতে কৰ্মশালা হৈছে, সেই কৰ্মশালাসমূহ যদি দেখুৱায় তেন্তে নিশ্চিতভাৱে এক পৰিৱৰ্তন আহিব। নিশ্চিতভাৱে যিসকল তাত কৰ্মশালাত অংশগ্ৰহণ কৰিবলৈ যায় তেওঁলোকৰো উপকৃত হ'ব, তেওঁলোকৰো আগ্ৰহ হ'ব, কিয়নো তেওঁলোক আজিৰ দিনটোত যেনেধৰণৰ গানসমূহ দেখুৱায় সেই গানসমূহক লৈ লাভান্বিত হৈছে কেৱল গায়কসমূহে লাভান্বিত হৈ পিনে আপোনাৰ বা মোৰ পৰা 2, 3, 4, 5 লাখ টকা পৰ্যন্ত লৈ গৈছে মাত্ৰ কেইটিমান গানৰ বাবে। কিন্তু তাৰ বিপৰীতে আমি যদি সেইসমূহ নেদেখুৱাই আমি যদি তাত কৰ্মশালাৰ দৃশ্য দেখুৱাই থাকোঁ, তেন্তে নিশ্চিতভাৱে ঢোলৰ প্ৰতি আকৰ্ষিত হ'ব। ঢোল বাদন কি, ঢোলৰ বিভিন্ন যেনেধৰণৰ হৰিণা থাকে, বৰতি থাকে, সেইসমূহ তেওঁলোকে গম পাব। বিভিন্ন বিষয় আছে, ঢোলৰ মাৰিডালত কেনেধৰণৰ নাকতি থাকে বা গাঁঠি থাকে, সেইসমূহ তেওঁলোকে জনা উচিত, আৰু যাৰ বাবে সেইসমূহ যদি দেখুৱায় তেতিয়াহে নিশ্চিতভাৱে যে আজিৰ যিটো বিষয় বিহু সংকটত, এই বিষয়টো কেতিয়াও নাহিব। বিষয়টো আপোনালোকলৈ এৰিছোঁ, খুব কম সময়ৰ ভিতৰত আপোনালোকৰ ওচৰলৈ এই বিষয়টো নিছোঁ যে সঁচাকৈয়ে টিভি চেনেলত যেনেধৰণৰ নামী দামী গায়কসকলৰ সংগীতানুষ্ঠান দেখুৱাই বহাগৰ বতৰা বা বহাগ অহাৰ বাৰ্তা দি, তাৰ বিপৰীতে সঁচাকৈয়ে বাৰু কৰ্মশালা বা ইত্যাদিসমূহ দেখুৱাই বা ঢোলৰ লগত জড়িত কি কি সামগ্ৰী লাগে বা টঙালি কি বা গামখাৰু কি, জোনবিৰি কি, গগনা কেই প্ৰকাৰৰ, ৰামধন গগনা কি, সেয়াও হয়তো বহুতে চিনি নাপায়। গতিকে সেইসমূহ যদি দেখুৱায় তেন্তে নিশ্চিতভাৱে বিহু আয়ুস ৰেখা বুলি আমি সকলোৱে ক'লে ভাল হ'ব। আৰু তাৰ সমান্তৰালভাৱে কৰ্মশালাত কেৱল ঢোল কিনি দি নিজৰ সন্তানক পঠিওৱাতকৈ কেৱল গগনা, গামখাৰু, জোনবিৰি, ঢোলবিৰি বা মুগাৰ ৰিহা কিনি দি কৰ্মশালাত পঠিওৱাতকৈ এইসমূহত যদি গুৰুত্ব দিয়ে বা নিজৰ ঘৰখনৰ পৰাই যদি বিহুৰ প্ৰতি নিজৰ সন্তানটিক আকৰ্ষণ কৰাৰ চেষ্টা কৰে, তেন্তে নিশ্চিতভাৱে কৰ্মশালাতকৈ নিজৰ ঘৰখনৰ পৰাই সেয়া বেছি লাভান্বিত হ'ব। যদি আমাৰ সৈতে একমত তেন্তে শ্বেয়াৰ কৰক, যাতে এই বিষয় যিটো বিহু সংকটৰ বিষয়, এই বিষয়টো যাতে কেতিয়াও